তই কিয় হৰেণক ভাল পা মই তোক কি দিয়া নাছিলোঁ তোক মই কণ্টেলৰ চাউল বেছি আংঠি কিনিছিলোঁ আনকি মই তোক ছাগলী বেছি মোবাইলো কিনিছিলোঁ ৰাতি ঘুমেটি ধৰাৰ পিছত তোক ঘুমেটি নধৰা বুলি তোৰ লগত মেছেজ কৰি আছিলোঁ চব পাই এলি তই তোৰ লগত ঘুমেটি ক্ষতি কৰি কৰি মোৰ চকু গাঁতাত গৈছি তোৰ লগত মেছেজ কৰি কৰি মই সুখেইখিনি গৈছোঁ তথাপিও তই মোক ভাল নাপায় হৰেণক ভাল পা হৰেণৰ লগত বিয়া ঠিক হৈছে তোৰ ভালে ভালে কৈছোঁ তই মোক মই দিয়া মোবাইলটো আৰু ৰিচাৰ্জৰ পইচা ঘূৰি দিবি নহ'লি তোক চালা ইমান ধুনীয়া মোৰ গাভিনী পাঠিটো বেছি তোক মোবাইল কিনি দিলোঁ কি লাভ হ'ল তাতকৈ যদি মই গাভিনী পাঠিটোৱে ৰাখিলোঁ হয় এতিয়ালৈকে তাই চানা দিলা হয় 3 মান আরে লুকু হয় দাদা একদম ধুনীয়া চেণ্ডেল একযোৰ দিয়া পিতাই ভাল চেণ্ডেল লাগে নেকি ৰিলেক্সো জোৰকে দাও এইযোৰ লও এযোৰ চেণ্ডেলেদি গজল খচিলি গজলে বেকা হৈ যাব আৰে সোনকালে ছিঙি নাযায় ব্ৰ এইযোৰ চেণ্ডেলৰ মজবুতিৰ কথাটোক মই কি কওঁ এইযোৰ চেণ্ডেল যদি তই কিনি নিয়া তেতিয়াহ'লে তই ঘৰত খৰিও ফালিব পাৰিবি দেখা পালি নে এতিয়া তই নিজৰ চকু দিয়ে একবাৰ তোৰ টপিলাত কুবি চাওঁ নেকি এই নালগে ভাই এই পেক কৰি দিয়ে সেয়েহে আপুনি ৰিলেক্সো পিন্ধক আৰু ঘৰত গৈ খৰি ফালক আরে ভাই মোৰটো পাদে বাহিৰ হৈ গৈছে দেখা পায়ে ভয় লাগছে দুখো এইটো এটা ये तो बहुत खतरनाक स्टंट है पता नहीं आपको डर कैसे नहीं लगता মইহে জানো মোৰ ভয় লাগছে নে নাই ভয় চবৰে লাগে গলন নলা চবৰে হুকু যদি ভয়তে পাতি থাকা জীৱনত কিনকে চাকচেছ হবি সেইকাৰণে কলা গৰুৰ মুড উঠাওক আৰু একদম পুৰা খাই লওক মাই মলো কিবা কৰি বাচিলো দে সেইবাবে মই আপোনালোকক কৈছো আপোনালোকে খাওক কলা গৰুৰ মুড ধাৰ কে আগে কলা গৰুৰ মুডে